পাকিস্তান এটা ক্ৰিকেট দল নে কোনোবা এটা কমেডি সিৰিজ হয় মই কোৱা নাই এই চাঞ্চলিকৰ মন্তব্য কৰিছে পাকিস্তানৰ এগৰাকী ক্ৰিকেটাৰে প্ৰাক্তন প্লেয়াৰ কামৰান আকমলে 2026 চনত যি সিৰিজ হৈছে পাকিস্তান আৰু বাংলাদেশৰ সেই সিৰিজটো হেৰুৱাই এতিয়া সমগ্ৰ বিশ্বৰ হাঁহিয়াতৰ পাত্ৰ হৈছে পাকিস্তান 10 নম্বৰ স্থানত থকা বাংলাদেশৰ হাতত কিদৰে ধৰাখাই হ'ল পাকিস্তান আহক জানো এই লজ্জাজনক পৰাজয়ৰ আঁৰৰ সম্পূৰ্ণ কাহিনী বাংলাদেশৰ বিপক্ষে পাকিস্তান 2-1 ব্যৱধানত পৰাজিত হোৱাত কামৰান আকমল খং আকাশ লংঘিছে তেওঁ স্পষ্টকৈ কৈছে আমি কিয় পাকিস্তান দলটোক লৈ চিন্তা কৰি আছো তেওঁলোকৰ খেলসমূহক আমি এটা কমেডি সিৰিজ হিচাপে ল'ব লাগে তেওঁৰ মতে 10 নম্বৰ স্থানত থকা দল এটাৰ লগত হাৰি তেওঁলোকে দেখলৈ এক অপমান কঢ়িয়াই আনিছে আকমলৰ এই ভাইৰেল মন্তব্য এতিয়া খলখনি তুলিছে বিশ্বৰ ক্ৰিকেটত প্ৰথম খেলখনত পাকিস্তানৰ বেটিং লাইনআপ টছ নচ কৰি দিলে বাংলাদেশৰ বলাৰ নাহিদ ৰানাই মাত্ৰ 114 ৰানতে অল আউট পাকিস্তানৰ দল ইয়াৰ বিপৰীতে বাংলাদেশে 15 অভাৰতে এই টাৰ্গেট 115 ৰান স্কোৰ চেজ কৰিবলৈ সক্ষম হ'ল আৰু পাকিস্তানক এক চৰম চৰ সোধালে দ্বিতীয় খেলখনত পাকিস্তানে কিছু শক্তি প্ৰদৰ্শন কৰি 274 ৰান কৰিবলৈ সক্ষম হৈছিল আৰু বাংলাদেশক 114 ৰানত ৰখাই সিৰিজটো 1-1 কৰি ৰাখিছিল তেতিয়া সকলোৰে মনত এক আশা আছিল যে পাকিস্তানে নিশ্চয় এই সিৰিজটো জিকিব কিন্তু ইয়াৰ পিছত কি হ'ল আপোনালোকে চাওক ঢাকাৰ চেৰি বাংলাদেশ ষ্টেডিয়ামত ফাইনেল যুঁজত বাংলাদেশে 290 ৰান লক্ষ্য বান্ধি ৰাখিছিল তানজিদ হাসান তামিমৰ সেই দৰ্শনীয় 107 ৰানৰ ইনিংছটোৱে পাকিস্তানৰ বলাৰসকলক অসহায় কৰি তুলিলে সালমান আলী আগাই হতক অৰ্জন কৰি যুঁজ দিছিল যদিও তাসকিন আহমেদৰ ধৰাখাই বলিং পাকিস্তান 11 ৰানত পৰাজয় হয় পাকিস্তানৰ অধিনায়ক শাহিন আফ্ৰিদিয়ে হাৰ মানি লৈছে যদিও তেওঁ যুৱ খেলুৱৈসকলক সমৰ্থন কৰি আনহাতে বাংলাদেশৰ অধিনায়ক মেহেদী হাছানে এই জয়ক ঐতিহাসিক আখ্যা দিছে 11 বছৰ পিছত পাকিস্তানৰ লগত বাংলাদেশে জিকি এক ইতিহাস সৃষ্টি কৰি দিছে আৰু তেওঁলোকে প্ৰমাণ কৰিছে যে বাংলাদেশ এতিয়া কোনো এটা সৰু দল নহয় পাকিস্তানৰ এই পতনৰ কাৰণে আপোনালোকে কোন দায়ী বুলি ভাবে দুৰ্বল মেনেজমেন্ট নে খেলুৱৈসকলৰ অহংকাৰ কামৰান আকমলে কোৱাৰ দৰে এতিয়া পাকিস্তানৰ খেলসমূহ এক কমেডি সিৰিজত পৰিণত হোৱা বুলি আপোনালোকে অনুভৱ কৰে নেকি আপোনালোকে কিভাৱে তলত কমেন্ট কৰি জনাওক যদি আপোনালোকে ক্ৰিকেটৰ এনেকুৱা শেহতীয়া খবৰসমূহ অসমীয়াত চাব বিচাৰে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিঅটো যদি ভাল লাগিলে তেনেহলে এটা লাইক কৰক ধন্যবাদ জয় হিন্দ জয় অসম